নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা ৰাখিছোঁ সকলোৰে ভাল আৰু আমাৰো ভালে। আজি দেখিছে ন, আজি ছোৱালীজনীয়ে ইয়াত ফুল এপাহ আঁকি আছে, দেখুৱাই দিয়াচোন। এইপাহ তাই নিজে আজি বনাই আছে। আগতে এপাহ বনাইছিলে, সেইপাহ অকণমান ডাঙৰ আছিলে। এইপাহ আজি ছেকেণ্ড টাইম, দ্বিতীয়বাৰ বনাই আছে। আৰু মই লৈ লৈছোঁ এনেকুৱা এটা বটল। তাৰপাছত এইফালে আঠা লৈ লৈছোঁ, এইটো এটা আঠা লৈ লৈছোঁ। আৰু এইবোৰ ডিজাইন দিবলৈ কিবা কিবি আছে, গতিকে একো আইডিয়া নাই কেনেকৈ কি কৰোঁ, কিন্তু বনাবলৈ লৈ লৈছোঁ। কেনেকৈ কি বনাওঁ সকলোখিনি চাই থাকিব। এতিয়া এইটো বটলৰ পৰা কি বনাই দিওঁ আপোনালোকে চাব। এনেকুৱা ধৰণৰ মণিও আছে, গল্ডেন, তাৰপিছত এনেকুৱা বগা আৰু পৰিয়ে গ'ল ওলাই। এনেকুৱা ধৰণৰো আছে। কেনেকৈ বনাওঁ চাই থাকিব। এতিয়া এনেকুৱা ধৰণে এইখিনি মণি কিছুমান লগাই দিছিলোঁ আৰু এনেকুৱা লগাই দিছিলোঁ। এতিয়া এইটো চাইডেও লগাই দিম। নিজে ভৰোঁ আকৌ গুলি সূতাটো। নিজে ভৰাই দিওঁ। একো নহয়, নিজে ভৰাই দিওঁ। মাজে মাজে এইফালে ডিজাইন কেইটামান দি দিম এতিয়া। এতিয়া ফাইনেলি এইটো বনাই হৈ গ'ল। এনেকৈ বনাইছোঁ আৰু সাফৰটো খুলিব নোৱাৰাৰ কাৰণে মই ইয়াতো ফুল এপাহ লগাই দিছোঁ আৰু এইটো হৈ গ'ল। তোমাৰটো দেখুৱাই দিয়াচোন। এইটো ধুনীয়াকৈ ড্ৰয়িং ৰুমত সজাই থ'ব পাৰিব। তোমাৰটো দেখুৱাই দিয়া কিমানটো হ'ল। আৰু এটা ফুল লগোৱাৰ পিছত এইফালে ছোৱালীজনীও এইকেইটা বনালে। গতিকে আজিলৈ আহিছোঁ, বাই বাই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰি দিব। আজিলৈ আহিছোঁ, বাই।